বাল্যবিবাহৰ জৰিয়তে কেনেদৰে এগৰাকী নাৰী শোষিত হৈ তেওঁৰ জীৱন ধ্বংস কৰিব লগা হয়। আহক আজি আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়লৈ যাওঁ। কি হ'ল ৰাতিপুৱা কি বক কৰি আছে? ঠিক আছে তই যি কৰে কৰি থাক, মোৰ এইবোৰৰ মন নাই। আজি হেনো মোক চাবলৈ আলহী আহিব। মাহঁতে ঘৰত বিয়া কৰি আছে। মই ইমান কৈছো মই এতিয়া বিয়া নহম। তহঁতেতো জানই মই গান গাই আৰু পঢ়ি কিমান ভাল পাওঁ, কিন্তু মাহঁতে মোৰ কথা অকণো নুশুনে। তহঁতে কচোন মই কি কৰোঁ বাৰু এতিয়া? মোৰ বিয়া ভালহে লাগিব। সৰুতে যে খেলো আমি দৰা কইনা, তেনেকুৱা বিয়াহে। ভাবচোন তোক কইনা সাজেৰে কিমান ধুনীয়া লাগিব। নালাগে দেই, এতিয়া বিয়া হ'ব নালাগে। তোৰ কিমান যে সপোন আছে, তইতো গান গাই বহুত ভাল পাওঁ, তই তোৰ সপোনবোৰ পূৰ কৰ। এতিয়া এইবোৰ বিয়াৰ কথা নুলিয়া। মই ঘৰত কিমান কৈছো, কিন্তু মোৰ কথা অকণো নুশুনে। তহঁতে বুজাবি মোৰ মা দেউতাক। মই ইমানকে কৈছো, মোৰ কথা নুশুনে। মাত্ৰ বিয়া আৰু বিয়া। হ'ব দে আমি বুজাম বাৰু। বলচোন এতিয়া ঘৰলৈ যাওঁ, মা চাগে মোলৈ ৰৈ আছে। বল। আগতীয়াকৈ খবৰ দি মাক আৰু মোমায়েক ছোৱালী ঘৰলৈ আহিল। ছোৱালীৰ মাক আৰু দেউতাকে আলহীক সসন্মানেৰে আদৰিলে। ছোৱালীৰ মাক আৰু দেউতাক দুয়ো মন আজি উৎফুল্লিত। নিজৰ জীয়েকক চাবলৈ এজন আলহী আহিব, সেয়েহে দুয়ো মাক দেউতাক আদৰিবলৈ অতি আগ্ৰহেৰে ৰৈ আছে। আহক আমি পিছৰ পৰ্যায়লৈ উভতি যাওঁ। আহিলে আহকচোন, আহক ভিতৰলৈ আহক। হেৰা শুনিছানে? এওঁলোক আহি পালেহি, এওঁলোকক বহিবলৈ দিয়া। কিহৰ কষ্ট হ'ল? মই বাইক লৈ আহিছো ধুনীয়াকে, মইতো চিনি পাওঁ নহয়। আছো আৰু দিয়ক। বাৰু ছোৱালীজনী মাতি দিয়কচোন। মোৰ বায়ে অকণমান তাইৰ বিষয়ে জানিব বিচাৰিছে, অকণমান কোৱা হওঁ তোমালোকে। তাৰ কথাটো কি ক'ম আৰু? ৰূপে গুণৰ পৰা ধৰি ঘৰৰ কাম বনতে মোক সহায় কৰি দিয়ে আৰু
তাইক অলপ মাতি দিবা বাহিৰত। বাৰু আপোনালোকক কওকচোন। মোৰ ভালেই, আপোনাৰ কওকচোন। একদম তেৰাই ৰাখিছে আৰু দেই। সেয়া মাজনীক লৈ আহাচোন। আমাৰ ল'ৰাটো মইতো আগত কৈছোৱেই ইমান ধুনীয়া, একদম মাদক দ্ৰব্য সেৱনেই নকৰে। আমাৰ ল'ৰাটো হাজাৰত এটা গম পাইছানে? আমাৰ ছোৱালীও কম নহয় আকৌ, লাখতহে এজনী। মিলিব আগৰ যোৱা হ'ব তেনেকৈ। সেয়া মাজনীক লৈ আহাচোন। ভালনে বাৰু? নমস্কাৰ। তেন্তে দিন বাৰ ঠিক কৰি আমি আগবঢ়াব পাৰোঁ? বাৰু ঠিক আছে, আমি যাওঁ আজি। দিন-বাৰ ঠিক কৰি বিয়াৰ তাৰিখ ঠিক কৰা হ'ল। ধুমধামেৰে বিয়াৰ পৰ্ব আৰম্ভণি কৰিলোঁ। বিয়া পৰ্ব আৰম্ভণিৰ লগতে দৰা-ঘৰী আৰু কইনা-ঘৰীৰ মাজত খোৱা-বোৱা আৰম্ভ হ'ল। ইফালে তেওঁলোকে নাজানেই যে বিয়া কৰোৱাজনৰ লগতে আৰু বিয়াৰ লগত জড়িত সকলো আইনমতে সমানেই দণ্ডনীয়। আইনমতে তেওঁলোকৰ 2 বছৰ জেল আৰু 2 লাখ টকা জৰিমনা ভৰিব লাগে। কিন্তু এই কথা তেওঁলোকক বুজাই গ'লো। কিন্তু এই কথা তেওঁলোকক বুজাবই নোৱাৰে। আহকচোন ৰাইজ, আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়লৈ যাওঁ।
নিজৰ চোতালতে কৰি গাঁৱৰ ৰাইজে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিলে। আহক ৰাইজ, আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়লৈ উভতি যাওঁ। এদিন 14 বছৰীয়া এটা ছাত্ৰ-ছাত্ৰীৰ দল আহি জনগণনাৰ বাবে তেওঁলোকৰ গাঁৱতে উপস্থিত হৈ ৰেখাহঁতৰ চোতাল পালে। আহক ৰাইজ, আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়লৈ যাওঁ। আছেনে? আমি মহাবিদ্যালয়ৰ পৰা আহিছোঁ। আমি এটা ছাৰ্ভে কৰিবলৈ আহিছোঁ। মানে চৰকাৰৰ ফালৰ পৰা আপোনাৰ নাম, বয়স কৈ দিয়কচোন। আপোনাৰ নামটো? মোৰ নামটো ফুলেশ্বৰী দেৱী। বয়সটো কিমান মান হ'ব বাৰু? বয়সটো 4 মানে হ'ল আৰু। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মই আৰু মোৰ বোৱাৰীজনীয়ে থাকোঁ। বোৱাৰীজনীৰ নামটো? বোৱাৰীজনীৰ নামটো ৰেখা দেৱী। তেওঁৰ বয়স? বয়সটো 16 মান হৈছে। 16 বছৰ। আপুনি বোৱাৰীজনীক অলপ মাতি দিবচোন। মাতিছোঁ। বোৱাৰী, চা কোনোবা আহিছে। বোৱাৰী, আহাচোন ওলাই। এজনীয়ে মোৰ বোৱাৰী। 16 বছৰীয়া ছোৱালীজনী এনে বিধৱা সাজত দেখি ছাত্ৰ-ছাত্ৰীৰ দলটো আচৰিত হৈ পৰিল। তেওঁলোকে সিদ্ধান্ত ল'লে যে তেওঁলোকে এই গাঁৱত আকৌ ঘূৰিব। এনেকুৱা বহু ৰেখা এই ছাত্ৰ-ছাত্ৰী দলটোৱে সেই গাঁওখনত উদ্ধাৰ কৰিলে।
লগতে যৌন নিৰ্যাতন এক সামাজিক অপৰাধ। আজি আমি সকলো ৰাইজে একেলগে মিলি সকলোৱে পণ লওঁ আহক বাল্য বিবাহ